আজি দেখাম বজাৰ কৰাৰ পৰা ৰেডি হোৱালৈকে বজাৰখিনি যেহেতু নিজে কৰোঁ নিজে কৰিব লাগে কি লাগে কি নালাগে শনিবাৰে সেইকাৰণে বজাৰ কালিয়ে বজাৰ কৰিলোঁ মই কিমানখিনি বজাৰ দেখিছে মোৰ যিখিনি ভিডিঅ' মই দিওঁ আপোনালোকে ভিডিঅ'খিনি সম্পূৰ্ণ যেতিয়া চাব প্ৰথমৰ পৰা চিৰিয়েলি যেতিয়া চাব তেতিয়া আপোনালোকে নিজে নিজে ক্লাউড কিটচেন খুলিব পাৰিব গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব তেতিয়াই গম পাব কেনেকৈ খুলিব লাগিব প্ৰতিটো লাইসেন্সখনৰ পৰা আদি কৰি Swiggy Zomato কেনেকৈ গ্ৰেভি ৰেডি কৰিব পাৰি একদম সকলোখিনি দিয়া আছে গতিকে ভিডিঅ'বোৰ চাব আপোনালোকে তেতিয়া তাতে সকলোখিনি গম পাব বজাৰ কৰাৰ পিছৰখিনি আকৌ সামৰাৰ কামখিনি থাকে গতিকে এইখিনি মছলা এয়া কাজু আৰু মগজ মই আজি পেষ্টটো ৰেডি কৰিম সেইকাৰণে আৰু এয়া চাউল ৰামপাল সৰুটো 70 টকা কেজি চাউলটো একদম ভাল চাউলে দিওঁ বেয়া চাউল নিদিওঁ মই দেখিছে ধুনীয়া চাউল বাসমতি তাৰপিছতে এই চিপছ ল'ৰাটো আছে চিপছ লাগে ছোৱালীজনী আছে আৰু পোলাও কাৰণে ৰিফাইন পিঁয়াজ আলু যত যিমান আছে গোটেইখিনি বজাৰ একেলগে কৰোঁ আৰু এই বডি মই বিন আৰু গাজৰ চব্জিৰ কাৰণে বিন আৰু গাজৰে লওঁ যেহেতু অকণমান সিজিলেও হৈ যায় এইখিনি মাংস মটন এইটো ডাক আৰু চিকেন এইখিনি সব ৰেডি কৰি ল'ম নিজে ধুই পখালি গোটেইখিনি কৰিম কাজু মগজটো তিয়াই থ'ব এঘণ্টামান তাৰপিছত পেষ্ট কৰিব লাগিব বাকী মছলা ইমানখিনি সেইখিনি বজাৰ যেহেতু কাইলৈ সানডে গতিকে সানডে অলপ বেছি অৰ্ডাৰবোৰ বেছি আহে সেইকাৰণে মই আজি বজাৰ কৰি দিলোঁ ভাগৰে জুগৰে আহিছোঁ তাৰপিছতে আপোনালোককো দেখালোঁ মই তেনেকৈ আনো বস্তুখিনি সৰহকৈ আনিব লগা হয় কাৰণ বহুতখিনি একেবাৰতে বহুতখিনি অৰ্ডাৰ থাকে আজি একদম ৰাতিপুৱাই মানে ভীষণ লষ্ট বহুত বেয়া লাগি আছে মোৰ দিনটো আহিছিলে একেবাৰতে আহিছিলে 9টা এটা আহিছিলে 9টা থালি কম্বো আৰু এটা আহিছিলে 7টা কেনসেল কৰিবলগীয়া হ'ল যেহেতু মোৰ ইমানখিনি চিকেন নাছিলে পোলাও চিকেন কাৰী আৰু সালাড আহিছিল মই আউট অফ ষ্টক কৰিব লগা হ'ল যেহেতু মোৰ ইমানখিনি মই ষ্টকৰ ৰখা নাছিলোঁ আজি স্যাটাৰডে খুব কম আহে পনীৰৰ অৰ্ডাৰটো বেছি আহে সেইকাৰণে মই ইমানখিনি ৰখা নাছিলোঁ ভাবিছিলোঁ কালি সানডে গতিকে সানডে বজাৰ কৰিম মৰ্নিং কৰি পেলাই দিনটোৰ কাৰণে কিন্তু বহুত বেয়া লাগি আছে মোৰ আচলতে একদম হেভি লষ্ট আজি বজাৰখিনি দেখিছে এনেকৈ বজাৰ কৰোঁ মাংস মুজ হাঁহ খাচী চিকেন মাছ আছে আৰু কণী আছে বাকিখিনি এতিয়া মই পেষ্টটো আজি ৰেডি কৰিব লাগিব মোৰ পেষ্টটো শেষ হৈ গৈছে তেনেকৈ বজাৰখিনি কৰি ল'ব আপোনালোকেও ষ্টকৰ ৰাখি ল'ব মোৰ নিচিনা যাতে লষ্ট নহয় আজি একদম বজাৰ কৰাৰ পৰা দেখাইছোঁ অকলে বজাৰখিনি কৰিব লগা হয় ভালো লাগে যেতিয়া পইচাটো সোমায় বাকি সিমানখিনিয়ে আৰু মই ভিডিঅ' দিয়ে আছোঁ কেনেকৈ ৰেডি কৰোঁ ৰেডি কৰাখিনি আজি একদম A to Z দেখাম বজাৰ কৰাৰ পৰা দেখাইছোঁ আপোনালোকক কেনেকৈ মই মাটন চিকেন আৰু গ্ৰেভি চেভি কেনেকৈ ৰেডি কৰোঁ মই একদম সম্পূৰ্ণ আজি দেখুৱাম ভিডিঅ'টোত আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু মোৰ ভিডিঅ'খিনি চাব আপোনালোকে তেতিয়া গম পাব মোৰ ভিডিঅ'খিনি যি সম্পূৰ্ণ মোৰ ভিডিঅ' চাই তেওঁলোকে ক্লাউড কিটচেনটো সহজে খুলিব পাৰিব পিঁয়াজখিনি এনেকৈ ভাজিব লাগিব তেলটো সৰহকৈ দি একদম ৰঙচুৱা হোৱাকৈ মই দেখুৱা নাছিলোঁ আজি দেখালোঁ আপোনালোকক আৰু এয়া মগজ কাজু মই তিয়াই ৰাখিছিলোঁ এঘণ্টামান এতিয়া মই পেষ্ট কৰি ল'ম পিঁয়াজখিনি এনেকৈ ভাজিব এইটো ৰং অহালৈকে তেতিয়া যিমান দিন ৰাখিলেও বেয়া হৈ নাযায় পেষ্টটো মই নেদেখাওঁ বনোৱাটো যেহেতু মই অকল ভিডিঅ' এটা অকল বনোৱাৰ ওপৰতে দিয়া আছে গতিকে আপোনালোকক ৰেডি কৰাটো আজি দেখাইছোঁ
পিঁয়াজখিনি ভাজি ল'ম এনেকৈ অকণমান সৰহকৈ তেল দি ইয়াতে দৈ 2 চামুচ দি সানি মিক্সিত মাৰি ল'ব লাগিব আৰু বিলাহীটো কেঁচাকৈ ল'ব পেষ্ট কৰিব লাগিব বইল বা ভাজি ল'ব নালাগে এয়া হাঁহৰ মাংসখিনি বইল হৈ গ'ল তাৰপিছত এয়া কাজু আৰু মগজৰ পেষ্ট এয়া বিলাহী এফালে দেখাইছে মছলাখিনি হালধি জিৰা ধনিয়া তেনেকৈ অকণমান সময় পানীত তিয়াই থওঁ এফালে এয়া বনাই আছোঁ পেষ্টটো ৰেডি কৰি আছোঁ এফালে চিকেন হৈ গ'ল বইল চব ৰেডি এতিয়া আজৰি হৈ গ'লোঁ মই ৰেডিহে কৰিব লাগে বাকী অৰ্ডাৰ অহাৰ লগে লগে মই বনাই যিহেতু দিব পাৰিমেই বনাওঁতে বেছি সময় নালাগে দেখিলে মই সকলোখিনি কেনেকৈ ৰেডি কৰি লওঁ আপোনালোকেও ৰেডি কৰি ল'ব এয়া মাটন এনেকৈ ৰেডি কৰি ৰাখিব সকলোখিনি আৰু এই পেষ্টটো যেতিয়া ঠাণ্ডা হ'ল ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ ভৰাই ভৰাই ৰাখি থ'ম ফ্ৰিজত এটা এটা ডিব্বা উলিয়াম অৰ্ডাৰ অহাৰ লগে লগে মই বনাই দিম ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে চালে ভাল কমেণ্ট কৰিলে মোৰ নেক্সট ভিডিঅ'টো বনাবলৈ ভাল লাগে আৰু আগবাঢ়ক আপোনালোকো বহুতো আগবাঢ়িছে আশা কৰিছোঁ আপোনালোকেও আগবাঢ়ক পাৰিব ধন্যবাদ